প্ৰথমে মন কৰক এই চিঠিখনলৈ চিঠিখনক লৈ ৰাজ্যৰ সৰ্বত্ৰ এতিয়া তুমুল প্ৰতিক্ৰিয়া হৰভোগৰ মইনপৰী সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ অপূৰ্ব অধিকাৰীক আন্তঃৰাষ্ট্ৰীয় জেহাদী সংগঠনৰ ভাবুকি পত্ৰ অপূৰ্ব অধিকাৰীৰ লগতে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে জয়ন্ত মল্ল বৰুৱাক হত্যাৰ ভাবুকি ইছলামিক জেহাদী সংগঠনটোৰ অতি ৰহস্যজনক কথাটো হ'ল যেন অপূৰ্ব অধিকাৰীৰ বাসভৱনৰ সন্মুখত এটা বন্ধ খামত পেলাই থৈ গৈছিল এইখন চিঠি কিন্তু চিঠিখন পাই কোনো গুৰুত্ব প্ৰদান কৰা নাছিল অপূৰ্ব অধিকাৰীয়ে পিছত যেতিয়া বন্ধ খামৰ পৰা চিঠিখন উলিয়াই পঢ়ে তেতিয়াই ওলাই পৰে জেহাদী সংগঠনটো এতিয়া ভাবুকি চিঠিখনত দিয়া ভাবুকি মতে নামনি অসম ইছলামৰ দখললৈ যাব নেতা বনাম অপূৰ্ব অধিকাৰী লগতে সত্ৰৰ সত্ৰাধিকাৰৰ ভতিজা ছোৱালীক অপহৰণ নহয় প্ৰেম বিবাহ কৰিছিল বুলিও চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰা হৈছে এই পত্ৰখনত ইয়াৰ উপৰিও পত্ৰখন গোপন কৰি ৰাখি জীয়াই থকাৰ অন্তিম সুযোগ দিয়া হৈছিল অপূৰ্ব অধিকাৰীক ইফালে মইনপৰী সত্ৰৰ সত্ৰাধিকাৰক ভাবুকি দিয়া অপশক্তিৰ বিৰুদ্ধেই শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জেএমবি নামৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ নামত পত্ৰযোগে মইনবৰী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতা জয়ন্ত মল্ল ডাঙৰীয়াক যি ভাবুকি প্ৰদান কৰিছে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তীব্ৰ নিন্দা কৰিছোঁ আৰু প্ৰতিবাদ কৰিছোঁ পত্ৰযোগে ভাবুকি দিয়া কাৰ্যক তীব্ৰ নিন্দা আৰু প্ৰতিবাদ জনোৱাৰ লগতে অপূৰ্ব অধিকাৰীৰ লগতে প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লক দিয়া ভাবুকিৰ লগত জড়িত সেই অপশক্তি তথা অপৰাধীক গ্ৰেপ্তাৰৰ দাবী তুলিলে ছাত্ৰ সংগঠনটোৱে আৰু সত্ৰাধিকাৰ ডাঙৰীয়াৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে এই অপৰাধৰ লগত জড়িত যিজন ব্যক্তি তাক অতি শীঘ্ৰে চিনাক্ত কৰি কৰায়ত্ব কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ কিন্তু একে সময়তে আমি কিছু সন্দেহ আৰু সংশয় প্ৰকাশ কৰিছোঁ কাৰণ জেএমবিৰ দৰে কুখ্যাত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন এটাই পেড ব্যৱহাৰ নকৰাকৈ চিল ব্যৱহাৰ নকৰাকৈ বগা কাগজত হাতে লিখি দিয়া পত্ৰৰ জৰিয়তে ভাবুকি প্ৰদান কৰিবনে এই কথাটো কিন্তু সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উল্লেখনীয় কথাটো হ'ল যেন আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনটোৱে চিঠিখনত কোনো পেড অথবা চিল ব্যৱহাৰ কৰা নাছিল এখন মাত্ৰ বগা কাগজত এইদৰে চিঠিখনত দাবী সন্নিৱিষ্ট কৰি তেওঁলোকে লিখিছিল এইখন চিঠি যাক লৈ এতিয়া সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে প্ৰকৃত সত্য কি অনুসন্ধান আচলতে হ'বনে এই সন্দৰ্ভতো সচেতন মহলৰ চৰ্চা অব্যাহত আছে কলকাছিয়াৰ পৰা নজমুল হকৰ ৰিপৰ্ট নৰ্থ ইষ্ট 7